থাকো না অলগতে হিয়া খনিক গাইজ কি খবৰ আপোনালোকৰ ভালনে সকলোৰে মিডু প্ৰিয়ম ক্ৰিয়েশ্যনৰ মই মিলিস্মিতাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আচলতে মই আজি ভাবিলোঁ আপোনালোকক মোৰ ডেইলি লাইফটো কেনেদৰেনো পাৰ কৰোঁ তাৰ ওপৰত এটা ভিডিঅ' বনাওঁ মই বহুত আগৰ পৰাই এনেদৰে ভিডিঅ' বনাম বুলি ভাবি আছিলোঁ কিন্তু কি হ'ল যিহেতু মোৰ মোবাইলটো ধৰা কোনো মানুহ নাই বা থোৱাও কোনো তেনেকুৱা ভাল সুবিধা নাই গতিকে মই এডাল মোবাইল ষ্টেণ্ড অৰ্ডাৰ দিছিলোঁ কিন্তু ষ্টেণ্ডডাল যেতিয়াই আহে তেতিয়াই মই ধৰক যাব নোৱাৰোঁ ল'ব নোৱাৰোঁ কেতিয়াবা বেমাৰ হয় বা কেতিয়াবা মই ঘৰত নাথাকোঁ এনেদৰে ষ্টেণ্ডডাল কেঞ্চেল কৰোঁ আকৌ অৰ্ডাৰ দিওঁ কেঞ্চেল কৰোঁ আকৌ অৰ্ডাৰ দিওঁ এনেকুৱা হৈছে এইবাৰ আকৌ অৰ্ডাৰ দিছোঁ এপ্ৰিলৰ 12 তাৰিখে অহাৰ কথা গতিকে কি হয় নাজানো এইবাৰ ল'ব পাৰোঁ নে নোৱাৰোঁ ভাবিলোঁ তেতিয়ালৈ ৰখি থাকিলে বহুত দেৰি হ'ব গতিকে মই আজিয়ে ষ্টাৰ্ট কৰি দিওঁ এনেকৈ অকণমান ভিডিঅ' কোৱালিটি বেয়া হ'ব কিন্তু একো নাই এতিয়া ৰাতিপুৱা বাজিছে 8:30 মই গা পা ধুই আহিলোঁ ৰাতিপুৱা গা ধুই আহিয়ে মই ধুনীয়াকৈ ফেচ ৱাছ কৰি গা ধুই আহি মই এইটো পতঞ্জলীৰ মইশ্চাৰাইজাৰ ক্ৰীম এইটো ইউজ কৰোঁ গতিকে এইটো এতিয়া লগাম এইটো লগালে মুখখন ধুনীয়া ফ্ৰেছ লাগি থাকে আৰু ধুনীয়া হৈ থাকে বহুত দেৰিলৈ গতিকে মই বহুত ভাল পাইছোঁ মই বহুত বছৰ হ'ল এইটো ইউজ কৰিবৰ কাৰণে এইটো মোৰ ভাল লাগিছে মই নকওঁ যে আপোনালোকৰ লগত মোৰ শ্বুট কৰাটো আপোনালোকক নকৰিবও পাৰে গতিকে মই ভাল পাইছোঁ এই ক্ৰীমটো লগাই গতিকে মই আজি 5-6 বছৰ এই ক্ৰীমটোৱে ইউজ কৰি আছোঁ আপোনালোকক লগ পাইছোঁ অলপ দেৰি পিছত এতিয়া মই চাহ পানী খাই আকৌ আহিলোঁ এতিয়া মই যাবলৈ ওলাওঁ কম্পিউটাৰ ক্লাছলৈ গতিকে ওলাই মেলি আপোনালোকক আকৌ লগ পাইছোঁ তেনেহ'লে চাই থাকক ভিডিঅ'টি এতিয়া বাজিলে 10:30 মই কম্পিউটাৰ ক্লাছত যাবলৈ ৰেডি হৈ গ'লোঁ একেবাৰে চিম্পলকৈ ওলাইছোঁ কিনো ষ্টাইল কৰিম যিহেতু বেছি দূৰ নহয় আৰু ক্লাছতহে যাম গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো আশা কৰিছোঁ ভালে পাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত ধন্যবাদ আৰু যিসকলে নাই কৰা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে তেনেহ'লে বলক এতিয়া গৈ থাকোঁ গৈ তাতে আকৌ লগ পাম কম্পিউটাৰ চেণ্টাৰত দেখাম কম্পিউটাৰ চেণ্টাৰটো কেনেকুৱা হয় কি কৰোঁ তাতে দিনটো সকলোবোৰ দেখাম গতিকে চাই থাকিব ভিডিঅ'টো তেতিয়াহ'লে এতিয়া বলক গৈ থাকোঁ তাত গৈ আকৌ লগ পাই আছোঁ এতিয়া মই লাহে লাহে গৈ আছোঁ যিহেতু মই চাৰ্কেল লৈয়ে যাওঁ গতিকে গৈ আছোঁ লাহে লাহে এইটোৱে কম্পিউটাৰ চেণ্টাৰ এইটো ফাৰ্ষ্ট ৰুম তাৰপিছতে সেইটো এটা ৰুম তাত কম্পিউটাৰ শিকায় এয়া মই যাওঁ চাই থাককচোন দেখাই আছোঁ
বাজিলে 1:30 আৰু মই জাষ্ট কম্পিউটাৰ ক্লাছৰ পৰা আহি পালোঁ ঘৰত। এতিয়া কাপোৰ কানি সৰাই ভৰি হাত ধুই আপোনালোকক লগ পাই আছোঁ। বনাই আছোঁ ভাত। কম্পিউটাৰ ক্লাছৰ পৰা আহি ভাজি আছোঁ এয়া মাছ। আপোনালোকে ক'বচোন মোৰ নিচিনাকৈ কোনে কোনে মাছ ভাজিব নাজানে। মই নাজানো, কিন্তু এতিয়া উপায় নাই। মাৰ যিহেতু বেমাৰ হৈ আছিল, গতিকে কৰিবলগীয়া হৈছে। আকৌ আহি গ'লোঁ। এতিয়া হৈছে 3:45। মই ভাত পানী খাই বাচন ধুই ৰেডি হৈ আহিলোঁ। এতিয়া ঘৰৰ পিছফালে এইজন হৈছে মোৰ মাহীৰ ল'ৰা। যিহেতু আজি মাহীহঁতো আহিছে, মাহীৰ ডিউটি নাই, গতিকে আহিলে আমাৰ তাতে। সি পুৰা উৎপাত কৰি থাকে। চাই থাককচোন, দেখাই আছোঁ তাৰ উৎপাতবোৰ। বহিবৰ কাৰণে আহিছোঁ আৰু মই দেখাই আছোঁ আজি একো নকৰে। এইটো এফালে আহা, এফালে আহা, আহা না ধুনু। প্লিজ নহয়, তোমাক প্লিজ কৈছোঁ। আহা আহা, এইখিনিত আহা। এইটো আমাৰ হৃদয় মহন্ত ন? হৃদয় দাস। তাতে চাই কৈ দিয়া। মোৰ নাম হৃদয় দাস। কোন ক্লাছত পঢ়া কৈ দিয়া। মই এতিয়া দ্বিতীয় পাইছোঁ। নাম ক'লে নমস্কাৰ দি ক'ব লাগে। পাইছোঁ, মই এতিয়া দ্বিতীয়মান পাইছোঁ। দ্বিতীয়মান পাইছা? নমস্কাৰ কৈ দে। নমস্কাৰ নকলাই দেখো তুমি। আংঠি নুখুলে। নাপায় তোমাক বেলেগ এটা আনি দিম। নালগে আজিয়ে লাগিব। তুমি সিদিনা হেৰি দিম বুলি ক'লে। সঁচাকৈ দিম, এইবাৰ সঁচাকৈ দিম। এটা চাই পেলাই ক নমস্কাৰ কৈ দে। নমস্কাৰ। হৃদয় মহন্ত আমাৰ এইটো ন? এইটো চাক, এইটো মই ভয় নকৰোঁ আজিকালি। আগতে ভয় কৰিছিলোঁ, এতিয়া নকৰোঁ। এই চাক, এতিয়া হাতত লৈছোঁ। এই চাক, এতিয়া হাতত লৈছোঁ মই। এতিয়া ভয় নকৰোঁ। এতিয়া কি বুলি কয় এইটো? পকা নহয়, তোলা। শিমলু তোলা। শিমলু তোলাটো বুজি ধৰাই নহয়। মুখত লগাই দিওঁ নেকি? দে টকটো বজাৰ। এই চাক ৰে, আমি এতিয়া খালবাৰ পাইছোঁ। এতিয়া এখন চাং পুখুৰী পাৰত আহিছোঁ। এই চাই এখন চাং মুনুবা বহিবাৰ আছে। এয়া মোৰ লগত যুঁজি আছে পুৰা, দেখিছেনে? তাক খালি আঙুঠি কেইটা লাগে। মোৰ ইমান ভাল পায় আঙুঠি সি। এয়া নাই, মোৰ কথা নুশুনে। তোমাৰ কথা নুশুনে, মোৰ কথা শুনিব। এতিয়া মাহীহঁত যাবলৈ ওলালে। এয়া আগবঢ়াই থ'বলৈ আহিছোঁ অলপ। হেল্ল', আকৌ আহি গ'লোঁ মই। যিহেতু ভাবিলোঁ ভিডিঅ'টো এণ্ডিং কৰোঁ। মাহীহঁত যোৱাৰ পিছতে মই অকণমান শুলোঁ। তাৰপিছতে অলপ ফুৰিব গ'লোঁ। ফুৰি আহি কিবাকিবি কৰিলোঁ আৰু ভিডিঅ' কৰা নহ'ল। এতিয়া বাজিছে 7:30। এতিয়া আৰু কৰিবলগীয়া বিশেষ একো নাই। এইখিনিয়ে আছিল। এনেদৰেই মোৰ দিনটো পাৰ হয়। সদায় একে নহয়, বেলেগ হৈ থাকে। গতিকে ভাবিলোঁ, আৰু যিহেতু দেখাব লগা বা ক'ব লগা একো নাই, ভাবিলোঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব, গতিকে ইয়াতে এণ্ডিং কৰোঁ। এতিয়া মই মোৰ অলপ কাপোৰ চিলাব লগা আছে। এয়া মেচিনটো পাতি লৈছোঁ, কাপোৰ চিলাম। সেইখিনি আৰু নেদেখাওঁ, গতিকে ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। কাপোৰ চাপোৰ চিলাই ভাত পানী খাই শুই যাম। এইখিনিয়ে আছিল আজিৰ মোৰ দিনটো। আপোনালোকে ভিডিঅ'খিনি চাই কেনে পালে জনাব কমেণ্ট কৰি পেলাই। গতিকে ভিডিঅ'টো এণ্ড কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে। যদিহে ভাল পালে প্লিজ মোৰ ভিডিঅ'টি লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে
বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম। এতিয়ালৈ আহিছোঁ আজি, বাই বাই।